Hello everyone, welcome to my new video and vlog YouTube channel. Title আৰু thumbnail দেখি গম পাইছে আজি মই কি বনাবলৈ লৈছো। আজি মই লৈছো সুজি মিঠা ইডলি। তাৰ বাবে লৈছো ইয়া সুজি, চেনি, শুকান নাৰিকলৰ গুড়ি আৰু ইয়া গাখীৰ। সুজি মই এপোৱা মানে দিম আৰু গাখীৰ একাপ লৈছোঁ। পৰিমাণ অনুযায়ী মই চেনি একাপ আৰু শুকান নাৰিকলৰ গুড়ি একাপ লৈছোঁ। এতিয়া মই দেখিছে চৰিয়াটোত প্ৰথমে চুজিখিনি দি লৈছোঁ। চুজিখিনি দি দিয়াৰ পিছত মই এতিয়া দিবলৈ ল'ম প্ৰথমে এয়া শুকান নাৰিকলৰ গুড়ি একাপ, চাহ খোৱা কাপেৰে একাপ। এয়া দেখিছে চাহ খোৱা কাপেৰে একাপ চেনি। এইখিনি এতিয়া আমি ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া আমি ইয়াত অকণমান বেকিং দিব লাগিব, কিন্তু বেকিংকণ মই মানে এতিয়া নিদিওঁ। যেতিয়া মানে গাখীৰৰ সৈতে সম্পূৰ্ণকৈ মিক্স কৰি হৈ যাব তাৰপিছতহে মই বেকিংকণ দিম, তেতিয়া ধুনীয়াকৈ ইডলিটো ফুলি উঠাত সহজ হয় মানে। গাখীৰখিনি দিওঁতে এটা কথা মন কৰিব যে গাখীৰখিনি একেকোবে দি দিব নালাগে, অলপ অলপকৈ দি থাকিব লাগে, যাতে চুজি বেটাৰটো ইমান পনীয়া নহয়, মানে অলপ ডাঠ টাইপৰ হ'ব লাগে। এতিয়া দেখিছে মোৰ চুজি বেটাৰটো অলপমান বেছি গাঢ় হৈছে, গতিকে মই ইয়াত আৰু অকণমান গাখীৰ দিব লাগিব আৰু মানে অকণমান পাতলা হ'ব লাগে। ইয়াত দেখিছেনে মই এইকণ অকণমান বেকিং দিছোঁ। বেকিংকণ দিয়াৰ পিছত আমি বেটাৰটো ভালকৈ মানে সানি মিক্স কৰি ল'ব লাগে। আৰু আমি এখন এডাল ইডলি ষ্টেণ্ড লৈছোঁ আৰু ষ্টেণ্ডত প্ৰথমে আমি ৰিফাইন সানি লৈছোঁ আৰু ষ্টেণ্ডডালত মানে দুচামুচ দি গ'লে হয়। যিহেতু মই এটা চচত পানী গৰম কৰি থৈ দিছোঁ আৰু পানী যিহেতু এইটো বস্তু ভাপত সিজোৱা হয়, চচত বহাই দিম আৰু তাৰপিছত ঢাকনাৰে ঢাকি দিয়াৰ পিছত আৰু ধুনীয়াকৈ ইডলিটো হৈ যাব আৰু। চচতো দিব পাৰে, নতুবা আপোনালোকে প্ৰেছাৰ কুকাৰতো দিব পাৰে। খালি বৰ বেছি সময় নহয়, অলপ সময় ভাপত সিজালেই হৈ যায়। দিব এডাল মাৰি লৈ ল'ব, অকণমানি মাৰি অকণে চাব লাগে, যাতে যদি মাৰিডালত লাগি আহে মানে বস্তুটো তেতিয়া নাসিজে, যদি লাগি নাহে তেতিয়াহ'লে বস্তুটো ভালদৰে সিজি লৈছে। ইডলি ষ্টেণ্ডত মোৰ 4খম্বীয়া হয়, মই যেনিবা 4খম্বীয়াত নিদিওঁ, 3টা খম্বাত দিছোঁ। যিহেতু তলৰ খম্বাত মানে পানী সোমাই যায় যে, সেই গতিকে নিদিওঁ। আৰু এতিয়া মোৰ পিঠাটো মানে মই নমাই লৈ আহিলোঁ চচৰ পৰা উঠাই মানে ষ্টেণ্ডত। দেখিছিলোঁ মোৰ পিঠাটো কি ধুনীয়াকৈ সিজি গ'ল আৰু এইকেইটা এনেকৈ উঠি ইমান ধুনীয়াকৈ এইকেইটা ইডলি হৈ গ'ল।